Karena Vans Property naik Prayer Center Pinut. Amoni ni kan samke long pen studio nang pilot. Abang studio ke pining lo lapen ke. Tum gospel pan dirta ke me mane lunci ning hang dote. Sigra lagi lunci si kalau tiada bang kuten mandat cumi ni. Mana lo corolo. Ada lawang so studio. Nang temkang lawang so studio laga dorso dak studio lo. Ada lawang so studio nang tumhan ake joy pen nang hippy abang pomen pacini ma. Mabang so bang puke ili force 40 tu. Anlo amen ke koru potar podumuni bekti samunduli alangli. Amen ahem address ke. Alun ke sakwa dorkom dopo. Bang long pen sakom chotpo yerda ke me pansi nilita. Chudeng nolo ki joy pen lo. Kana sakwa dorkom pu bang long pen lahem. Lawang so studio non ke parjak adim allocation mate address pacini ma. Address ke dak budam terona ro. Saya langsung bekti samunduli prayer center dak rosmiterang pinili marlo. Dan nona mar ana mardom bom nili si ladak sinili adim cibi det lo. Tapi langsung yang ke bici langsung betel bekti samunduli pen nagi kimpi hemsi la. Enda lo. Dan ke pini ke pacu ananta. Bici langsung bekti samunduli pen nagi tona soksi an kimi cu ilong lo. Kehar langsung boti, jadi tu prayer center sih. Hari prayer center tu prayer omrut tu ya isi. Kalau banyak mah agar prayer jangan itu, mana prayer request tu ya isi, dia partner mulai tu ya isi. Kalau banyak partner mulai prayer, cuma semasa asal jadi serius jadi bodoh. Kalau mana ekebaরে discourage lalu dia hidup tu তাৰে মাজত নিশ্চয় চলাই আনিলে আৰু বাইদেউৰ প্ৰাৰ্থনাৰ যোগেদি মই উপকৃত হ'লোঁ আৰু ৰাস্তা পালোঁ সুফল পালোঁ আৰু মই এই ষ্টুডিঅ'ৰ পৰিচৰ্যাত আজি মই 5 বছৰ ধৰি আছিলোঁ মোৰ নিজৰ ঘৰতে নিজৰ ঠাইতে মোৰ ৰেকৰ্ডিং ষ্টুডিঅ' আছিলে আৰু তথাপিও তাৰে মাজত মোৰ এটা দৰ্শন আছিলে যিজন মই এই ষ্টুডিঅ'টো যিমান পাৰোঁ অসমত মই খুলিম আমাৰ বিশেষ গস্পেল ছং ৰেকৰ্ডিঙৰ কাৰণে বহুতো ল'ৰা ছোৱালীবিলাক আহিব নোৱাৰে বা খৰচ মানে কৰিব নোৱাৰে ৰেকৰ্ডিঙৰ কাৰণে তো মই সেইকাৰণে বিভিন্ন ঠাইত খুলিম বুলি মই নিজৰ এটা দৰ্শন লৈছিলোঁ ভিজন পাইছিলোঁ ইচ্ছা কৰিছিলোঁ আৰু এই মাধ্যমতে তাৰে মাজতে মোৰ সমস্যাবিলাকো আছিলে সেই সমস্যাবিলাকে মোক মাৰিব বিচাৰিছিলে শেষ কৰিব বিচাৰিছিল হয়তো এইবিলাক প্লান মানে ছাকচেছ হ'বলৈ চেণ্টাৰৰ ইচ্ছা নাছিলে তো মই ইয়াত আহি বাইদেউৰ প্ৰাৰ্থনাৰ সহায় যোগেদি মই ৰাস্তা পালোঁ আৰু মই খুবেই আনন্দিত হ'লোঁ তো আৰু মই ভাবিলোঁ কি ইয়াতো ষ্টুডিঅ'ৰ প্ৰয়োজন আছে আৰু হ'ব তো মোৰ চকীহোলাৰ পৰা বহুতো গাড়ী ঠাইবিলাক গৈ পিনে মোৰ তাত ৰেকৰ্ডিং কৰি আহিছে এনে ল'ৰাবিলাকো আছে তো মই ভাবিলোঁ কি মই প্ৰথম মোৰ যিটো দৰ্শনৰ প্ৰথম খোজটো মই বাইদেউৰ এই প্ৰেয়াৰ চেণ্টাৰৰ পৰাই আৰম্ভ কৰিম বুলি মই ইচ্ছা কৰিলোঁ আৰু সেয়ে মই এই ষ্টুডিঅ' এখন মই বাইদেউৰ ইয়াতে এজ এ ডনেট হিচাপে মই দান কৰিবৰ কাৰণে মই ইচ্ছা কৰিলোঁ আৰু বাইদেউৰ লগত কথা বতৰা পাতিলোঁ বাইদেউক ক'লোঁ যে আপুনি ৰুম এটা বনাই দিয়ক আৰু বাকী বস্তুখিনি মই আনিম ঠিক তেনেধৰণে বাইদেউৰ লগতো কথাবিলাক মিলিলে আৰু বাইদেউ ৰুম এটা ৰেডি কৰি উলিয়াই দিলে আৰু মই চিষ্টেমবিলাক আজি কেইদিনৰ আগত আনি আজি অপেনিং কৰা হ'ল তেনেকৈ মই ষ্টুডিঅ'টো ইয়াত খোলাৰ উদ্দেশ্যটো সেইটোৱে প্ৰভুৰ মহিমাৰ কাৰণে আৰু বহুতো ছিংগাৰ গছৰ ছিংগাৰবিলাকৰ কাৰণে সহায়ৰ কাৰণে সুবিধাৰ কাৰণে আৰু প্ৰফেশ্যনেল ৰেকৰ্ডিং ষ্টুডিঅ'বিলাক আছে খুবেই মানে কষ্টলি বহুত টকা খৰচ কৰিব লাগে 10,000 পৰা 15,000 তেতিয়াহে গান এটা ৰেকৰ্ডিং কৰা হয় আমি ইয়াত মিনিমাম খৰচা এটা লৈ পিনে তেনেকৈ ৰেকৰ্ডিং কৰি আছিলোঁ আৰু ইয়াতো কৰি আমি ইচ্ছা কৰিছোঁ বা ৰেকৰ্ডিং চলাই যাম বুলি চবৰে সুবিধাৰ অৰ্থে মই ইচ্ছা কৰিলোঁ আৰু এই ইচ্ছা আজি প্ৰথম সম্পূৰ্ণ হৈছে